Hi friends, welcome to my channel. আজি মই আপোনালোকৰ আগত একদম সিম্পল কুকাৰত তৈয়াৰী এটা মটনৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো মোৰ নিজা নহয়, মোৰ দেউতাৰ হয়। আগতে মই সৰুতে দেউতাক এইদৰে বনোৱা দেখোঁ। একদম সাধাৰণ কিছুমান ঘৰুৱা মছলাৰে দেউতাই এই মাংস তৰকাৰীখন বনায়। এয়া মোৰ যোগাৰখিনি। মই জলকীয়া এইদৰে 5টা মই পানীত তিয়াই থৈছোঁ। আপোনালোকে নিজৰ জোখমতে জলকীয়া ব্যৱহাৰ কৰিব পাৰে। ইয়াতে মই এপোৱা পাঠা মাংস লৈছোঁ। আপোনালোকে এইখিনি মই অলৰেডি নিমখ আৰু নেমু টেঙা ৰসত মই মেৰিনেট কৰি থৈছিলোঁ। আলু মই মিডিয়াম চাইজৰ 6টা লৈছোঁ। আপোনালোকে ডাঙৰ আলু হ'লে অকণমান কম বেছো কৰিব পাৰে। পিঁয়াজ মই ইয়াতে 5টা লৈছোঁ মিডিয়াম চাইজৰ। গোটা নহৰু মই 2টা লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ। ইয়াতে মই আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিম, বেলেগকৈ আদা নহৰু মই পেষ্ট কৰি পিনে ব্যৱহাৰ কৰিম। শুকান গুড়া মছলাৰ ভিতৰত মই লৈছোঁ হালধি আধা চামুচ, ধনিয়া গুড়া ল'ম মই আধা চামুচ, এয়া আধা চামুচ ধনিয়া গুড়া, আৰু জিৰা গুড়া এচামুচ। কাইণ্ডলি মোৰ বেকগ্ৰাউণ্ডৰ পৰা আহি থকা চাউণ্ডবোৰ আপোনালোকে এভইড কৰিব। এয়া মোৰ ঘৰতে তৈয়াৰী মছলা। ইয়াতে আছে চফ, আজৱাইন, জিৰা, শুকান জলকীয়া, জালুকৰ গুড়া, ইলাচি, লং, ডালচেনি। এইখিনি মই শুকান কেৰাহীত ভাজি শুকানে তাৰপাছত মই খুন্দি লৈছোঁ। তেলত গোটাকৈ দিবলৈ এয়া জিৰা আৰু কালজিৰা 2টামান, তেজপাত 3 খিলা আৰু শুকান জলকীয়া 3টা মই লৈ লৈছোঁ। এতিয়া মই নিমখ আৰু নেমু টেঙা ৰসত মেৰিনেট কৰি থোৱা মাংসখিনিত এই গুড়া মছলাখিনি মই দি দিম। হালধি, জিৰা গুড়া আৰু ধনিয়া গুড়াখিনি দি দিম। বাতিটোত অকণমান গুড়া লাগি আছে, সেইখিনিও আমি ব্যৱহাৰ কৰিম, আপোনালোকে চিন্তা নকৰিব। এতিয়া গুড়া মছলাখিনি দিয়াৰ লগে লগে মই হাতেৰে গোটেইখিনি মেৰিনেট কৰি ল'ম। আপোনালোকে হাতেৰে যদি মেৰিনেট কৰিব বেয়া পায়, আপোনালোকে চামুচো ব্যৱহাৰ কৰিব পাৰে। মছলা মেৰিনেট কৰা মাংসখিনি আপোনালোকে অকণমান কেঁচা মিঠাতেল দিও আকৌ ভালদৰে মঠি ল'ব। মই এইদৰে মঠি লৈছোঁ। ভালদৰে মঠি ল'ব মছলাখিনি, তেলখিনি ভালদৰে মঠি ল'ব। অলৰেডি নিমখ আৰু নেমু টেঙা ৰস ইয়াতে দি থোৱা আছে আৰু এইখিনি মঠা হোৱাৰ পাছত 20 মিনিটলৈকে ঢাকি এক চাইড কৰি থৈ দিব। গোটেই ৰেচিপিটো মই কুকাৰত ৰেডি কৰিম, সেইকাৰণে মই কুকাৰটো গৰম হ'বলৈ দি মই তাতে অকণমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই তেজপাত কেইখিলা, গোটা জিৰা কেইটা আৰু শুকান জলকীয়া 3টা মই দি দিছোঁ আৰু এইদৰে মই ভাজি ল'ম। আগতে মই দেখোঁ দেউতাই একদম পটাপট এনেদৰে ঘৰুৱা মছলাৰে গোটেইখিনি ৰেডি কৰে। এতিয়া মই আদা টুকুৰ যে লৈছিলোঁ, সেই আদা টুকুৰ মই মিহি মিহিকৈ কুটি পিনে এইদৰে তেলতে মই দি দিছোঁ। আদাখিনি দি ভজাৰ পাছত মই পিঁয়াজ 5টা পিঁয়াজৰ 4টা পিঁয়াজ মই এইদৰে মিহি মিহিকৈ কাটি পিনে তেলত দি দিছোঁ আৰু এইদৰে লৰাই লৈছোঁ। এইদৰে মই লৰাই লৈছোঁ। এতিয়া মই আদা নহৰু পেষ্ট দি দিম আৰু ভালদৰে ভাজি ল'ম। আকৌ এবাৰ কৈছোঁ, মোৰ বেকগ্ৰাউণ্ডৰ হৈ থকা চাউণ্ডবোৰ কাইণ্ডলি যদি আপোনালোকৰ কাণত পৰিছে, কাইণ্ডলি এভইড কৰিব। ভালদৰে ভাজি ল'ব। এইদৰে আদা নহৰু দি পিনে আপোনালোকে পিঁয়াজখিনি লেৰেলি যোৱাকৈ ভাজিব। এতিয়া যে মই কৈছিলোঁ 5টা পিঁয়াজৰ 4টা ব্যৱহাৰ কৰিছোঁ, বাকী থকা পিঁয়াজটোৰ মই 4ডোখৰ এইদৰে কৰিছোঁ, তেলত দি দিছোঁ আৰু গোটা নহৰু কেইটা মই এইদৰে দি দিছোঁ। দি পিনে মই ভালদৰে লৰাই দিম। দেখিছে, কুটা পিঁয়াজ ভাজি থকা পিঁয়াজখিনি ভালদৰে লেৰেলি গৈছে আৰু বাকী দিয়া পিঁয়াজখিনি আমি অকণমান মিডিয়াম ফ্লেমত লৰাই আছোঁ। এতিয়া যে মই কৈছিলোঁ বাতিটোত আপোনাৰ গুড়া মছলা অকণমান থাকি গৈছে, এই অৱশেষখিনিত অকণমান পানী দি পিনে আপোনালোকে কুকাৰত দি দিব ভাজি থকা পিঁয়াজখিনিৰ লগত আৰু এইদৰে অকণমান সময় লৰাই 3 পৰা 4 মিনিট ঢাক মাৰি সিজিবলৈ দিব। 3 পৰা 4 মিনিট সিজোৱাৰ পাছত দেখিছে পিঁয়াজখিনি ভালদৰে গলি গৈছে। এতিয়া মঠি থোৱা মাংসখিনি ডাইৰেক্ট দি দিব আৰু ভালদৰে ভাজি ল'ব। ভালদৰে লৰাই ভাজিব। গেছটো ল'ৰ পৰা মিডিয়াম কৰি ল'ব আৰু কণ্টিনিউ আপোনালোকে 5 মিনিটলৈ লৰাব। ভালদৰে 5 মিনিট আপোনালোকে ভালদৰে ভাজিব তেলত মাংসখিনি। এয়া দেখিলে 5 মিনিট মই একেৰাহে লৰাই ভজাৰ পাছত মাংসখিনি এনেদৰে গোটা গোটা হৈ ওলাই পৰিছে, ভালদৰে ভাজ খাই পৰিছে, কাষে কাষে তেল এৰিছে।
আগতে দেউতাই বনায় ঘৰুৱা মছলাৰে একদম মই জুপি জুপি চাই থাকোঁ কুকাৰতে প্ৰায় দেউতাই বনায় মই জুপি জুপি চাই থাকোঁ তো ভাবিলোঁ আজি আপোনালোকৰ লগত ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ একদম চিম্পলকৈ ঘৰুৱা মছলাৰে দেউতাই এই ৰেচিপিটো বনায় এতিয়া মই মিডিয়াম সাইজৰ আলু 6টা যে লৈছিলোঁ অকণমান গাত অকিয়াই আলুকেইটাৰ গাত অকিয়াই পিনে মই মাংসখিনিৰ লগত দি দিছোঁ আপোনালোকে যদি ডাঙৰ সাইজৰ আলু ব্যৱহাৰ কৰে তেন্তে আপোনালোকে ফালি দিব মই মিডিয়াম সাইজ দিছোঁ কাৰণে ইয়াতে মই অকিয়াই পিনে ডাইৰেক্ট দি দিছোঁ এতিয়া মই জলকীয়াকেইটা ভালদৰে বটি পিনে এই মাংসখিনিৰ লগত দি পিনে ভাজি ল'ম মোৰ গেছটো এতিয়াও মিডিয়াম ফ্লেমতে আছে আৰু মই কণ্টিনিউ লৰাই আছোঁ তাৰপাছত মই জলকীয়াখিনি দিয়াৰ পাছত অকণমান সময় লৰোৱাৰ পাছত মই এতিয়া মোৰ গুড়া মছলাখিনি মই দিছোঁ যিটো মই আপোনালোকক দেখাইছিলোঁ সৰু চামুচে এচামুচ মই গুড়া মছলা দি কণ্টিনিউ মই গোটেইখিনি লৰাম এই ৰেচিপিটো বনাওঁতে আপোনালোকৰ মাংসখিনি ভালদৰে ভাজ খোৱাটো বহুতখিনি ইম্পৰ্টেণ্ট হয় মই ঢাকি একদম মিডিয়াম ফ্লেমত বা লো ফ্লেমো আপোনালোকে ৰাখিব পাৰে মই ঢাকি মাংসখিনি সিজাম আৰু ভাজি থাকিম এয়া আপোনালোকে দেখিছে মই ঢাকি মাংসখিনি সিজাই আছোঁ ভাজি আছোঁ দেখিছে আপোনালোকে মই ভালদৰে লৰাই দিছোঁ গোটেই মছলাখিনিৰ লগত মাংসখিনি ভাজ খাই গৈছে এতিয়া নিমখ আৰু অকণমান চেনি আন্দাজমতে দি সেই ফুটেজটো মোৰ ডিলিট হৈ গ'ল নিমখ আৰু চেনি আন্দাজমতে দি পিনে মই পানী জোখেৰে দি দিছোঁ আৰু পানী দিয়াৰ পাছে মই জালুকৰ গুড়া আৰু অকণমান গৰম মছলা দি গোটেইখিনি মিলাই কুকাৰৰ ঢাকনিখন লগাই পিনে মই 6টা বা 7টা চিটি মাৰিবলৈ দিম 6-7টা চিটি মৰাৰ পাছত দেখিলে মই বাতিত কাঢ়ি আপোনালোকক দেখাইছোঁ কুকাৰৰ হাৱাটো আপোনালোকে নিজে যাবলৈ দিব এইদৰে একদম চিম্পল ঘৰুৱাভাৱে আপোনালোকে এই মটনৰ ৰেচিপিটো ঘৰতে বনাই গৰম ভাতৰ লগত উপভোগ কৰিব পাৰে